মই আগৰ ভিডিঅ'টোত কাজিৰঙা অৰ্কিড পাৰ্কত আমি কি চালো হেয়া দেখুৱাইছিলো আৰু নেক্সট ভিডিঅ'টো মই আৰম্ভ কৰিছো আৰু এতিয়া আমি গৈ আছো শিৱসাগৰলৈ 2-2.5 বছৰ মান আগতে যেতিয়া আমি শিৱসাগৰলৈ আহিছিলো তেতিয়া ৰংঘৰ তলাতল ঘৰ চাইছিলো যদিও এই কাৰেং ঘৰটোহে চাবলৈ বাকি আছে হে এইবাৰ আহি গলো কাৰেং ঘৰ চাবলৈ তেনেহলে বলক ভিতৰলৈ যাও আজি ৰাতিপুৱাৰ পৰা যিহে ৰদ দিছে চকুত এইজৰ নহলে দেখোন একোৱে দেখা নাপাও ৰদৰ তাপক অকান কৰি হলেও আমি এইবাৰ প্ৰৱেশ কৰিলো কাৰেং ঘৰৰ ভিতৰলৈ আৰু গৰম হলেও বহুখিনি মানুহ ইতিমধ্যে তাত জমা হৈছিল আৰু বহুতে গৰম বন্ধ বুলিয়ে নিজৰ লৰা ছোৱালীক এই ঐতিহ্যপূৰ্ণ ঠাইবিলাক দেখুৱাবলৈ লৈ আহিছিল আৰু এয়া কাৰেংঘৰৰ সন্মুখত থিয় হৈ একেবাৰে অভিভূত হৈ গলো কাৰণ ইমান বছৰৰ পিছতো কাৰেংঘৰটো জহি খহি যোৱা নাই ঠিক ধুনিয়া হৈয়ে আছে বুলি ক'ব পাৰি এয়া ভিতৰ চৰা কিছু অন্ধকাৰ তথাপি দেখিবলৈ পোৱা যায় এটা ধুনিয়া ডিজাইন বনোৱা কিছুমান ভাবিবলৈ আচৰিত নহয়নে ইমান বছৰ পিছতো এই ৰংঘৰ কাৰেংঘৰ ইত্যাদিবোৰ যে ইমান ধুনিয়া হৈ আছে আৰু এনে লাগে যেন ইয়াৰ প্ৰত্যেকখন দুৱাৰ খিৰিকীৰ ডিজাইনবিলাক এতিয়াও প্ৰচলিত একেবাৰে নতুন নিচিনা এয়া হৈছে ভিতৰৰ পৰা বাহিৰলৈ আৰু কিছুমানে এই ৰদত ধুনিয়াকৈ ফটো উঠি আছে কিছুমানে গছৰ ছাঁ জিৰণি লৈছে আৰু এতিয়া আমি কাৰেংঘৰৰ ওপৰৰ অংশলৈ গৈ আছো চিৰিকেইটা বৰ ঠেক হেহে বৰ সাৱধানে উঠিবলগীয়া হৈছে আৰু ওপৰত উঠিয়ে আমাক আকৰ্ষণ কৰিলে এই ঘূৰণীয়া অংশটোৱে ওপৰৰ এই ঘূৰণীয়া অংশটো খুব ধুনিয়াকৈ ডিজাইনত কটা মানে দেৱালৰ ধুনিয়া ডিজাইনবোৰ সঁচাকৈয়ে মানিবলগীয়া মই হাতেৰে চুই চালো ধুলি লাগে নেকি কিন্তু সামান্য এটা প্ৰলেপ হাতত লাগে যদিও ইমানখিনি নহয় কিন্তু মজিয়াখন অকমান ধুলিময় আৰু দেৱালত থকা এই ডিজাইনবোৰ দেখি আমি কি ভাবিছিলো জানেনে আমি ভাবিছিলো যেহেতু তেতিয়া কাৰেণ্টৰ ব্যৱস্থা নাছিলে গতিকে তাত কিজানি চাকিবিলাক থৈ চাকি জ্বলাই ঘৰটো পোহৰ কৰাৰ ব্যৱস্থা কৰিছিলে কাৰণ তাত চাকি এটা ধুনিয়াকৈ থৈ দিব পাৰিব এইবাৰ মই ওপৰৰ পৰা তললৈ চাই পঠিয়ালো সঁচাকৈয়ে কি ধুনিয়া একেবাৰে মন মোহিনীয়া কাৰণ ওপৰৰ পৰা চালে গোটেই অঞ্চলটো ধুনিয়াকৈ দেখা পায় আহোম স্বৰ্গদেউসকলেও নিশ্চয় ওপৰৰ পৰা এইদৰে চাইছিল নহয়নে আৰু তলৰ যে এই ঘাঁহনিখিনি সেইখিনি চাইও বৰ ভাল লাগিল খুব ধুনিয়াকৈ ৰাখিছে আচলতে সাফা কৰি ৰাখিছে আৰু এয়া চাওকচোন তললৈ নামি যোৱা চিৰিটো কিমান বেছি ঠেক এজন মানুহ পাৰ হলে আৰু এজন ইফালেৰে আহিব নোৱাৰে কিন্তু ওপৰৰ ফালে ধুনিয়াকৈ ডিজাইন কটা আৰু এইবিলাক বা কি বস্তু কিয় বনাইছিলে হেতু মান পোৱা নগল কিন্তু পানী বাহিৰলৈ ওলাই যোৱাৰ ফুটা এটা ধুনিয়াকৈ ৰাখিছে আৰু এয়া হৈছে একেবাৰে ওপৰৰখিনি মানে কাৰেংঘৰৰ একেবাৰে ওপৰৰ অংশ আমি ওপৰতলা বুলি কওঁ যে হেতু আৰু ইয়াতো একেই খুব ধুনিয়াকৈ ডিজাইন কটা এই দেৱালবোৰ বাহিৰত এখন এনেকুৱা মজিয়া ইয়াতে হয়তো কিবা আছিল এতিয়া ভাঙি গৈছে সেইফালেও কিবা আছে আৰু ওপৰৰ পৰা তললৈ এনেকুৱা আমি এইখিনি চাইয়ে ইয়াৰ পৰা বিদায় মাগিলো কিন্তু লগত লৈ আহিলো বহুখিনি ভাল লগা অনুভৱ তাতে ইমান ৰদত আৰু বেছি সময় দেৰি কৰিব নোৱাৰিলো কাৰণ এইবাৰ আমি চৰাইদেউ আহিলো আৰু চৰাইদেউৰ মৈদাম এতিয়া পৃথিৱীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও চিহ্নিত হৈছে গতিকে এইটো নচোৱাকৈ গলে জানো হ'ব হেহে এতিয়া আমি প্ৰৱেশ কৰিলো চৰাইদেউ মৈদামত আমি প্ৰৱেশ কৰিয়েই প্ৰথমতে সফালেৰে সোমালো আৰু তাতে এনেকৈ চিৰিৰে ওপৰৰ পৰা তললৈ নামিব পাৰি তললৈ নামি যোৱা ৰাস্তাটো যে ওপৰৰখিনি বাহেৰে আৱৰি ধৰা আৰু এনেকুৱা এটা ৰাস্তা দেখি আমি খুব মজা পালো আৰু ভিডিঅ' এটা কৰি ললো
ইয়াত প্ৰৱেশ কৰোঁতে বাইদেউগৰাকীয়ে কৈছিলে যাতে কোনোৱে মৈদামৰ ওপৰত উঠিবলৈ ইচ্ছা নকৰে আৰু কৈছিলে যে ৭৮তম যিটো মৈদাম সেইটোৰ আৰু সিপাৰে কোনেও যাতে নাযায়। আমি সেইখিনি কথা শুনি লৈ আগবাঢ়িলোঁ আৰু আচলতে উঠা নমা কৰিবলৈ বহুতখিনি ভাগৰ লাগি যায়। সেয়েহে আমি ২-৪টা চাইয়ে যাম বুলি সিদ্ধান্ত ল'লোঁ আৰু বাহিৰত গৰমো যথেষ্ট আছিলে, ৰ'দ আছিলে যিহেতু, আৰু তাতে এখন লোহাৰ মানে নাও আছে। এইখন লোহাৰ নাওখন চালোঁ। তাৰপিছত এইটোৱে আৰু এটা মৈদামলৈ যোৱা ৰাস্তা। ইয়াত মৈদামবিলাকৰ নম্বৰ আছে আৰু এইদৰে ৰছী টানি দিয়া আছে যাতে সিফালে নাযায় কোনেও। এইটো এটা মৈদাম আৰু এইটো এটা মৈদাম। এইটো হয়, এইটো এটা হয়, সেইটো এটা হয়। নামবিলাক লিখা নাই যে এইফালে আৰ্হিৰা খুব বৰ ইচ্ছা যে আমি যে কেৱল কৈ আছোঁ ৰজাৰ মৈদাম, সেয়েহে তাই কিবা ৰাণীৰ মৈদাম লাগে আৰু সেয়েহে তাই ৰাণীৰ মৈদাম হয় বুলি কৈ আছে। আৰু এয়া আহি আমি পাই গ'লোঁ যিটো আমি চৰাইদেউ মৈদাম বুলি ক'লে পেপাৰে পত্ৰই এই ছবিখন দেখোঁ নহয়, সেইটো মৈদাম আহি পালোঁ। আৰু তাত আচলতে তেওঁলোকৰ মানে কাৰ মৈদাম হয় সেইটো কথা লিখা নাথাকে, সেয়েহে জানিবলৈ অকণমান অসুবিধা। কিন্তু এইটো দেখি ভাল লাগিল কাৰণ বাকীবিলাকৰ এনেকুৱা নাই, অকল এইটোৰে দেখিলোঁ। বাকী হয়তো বেলেগ ফালে আৰু আছে। আমি সেই দূৰলৈকে আৰু যোৱা নহ'ল। সেয়াও বহুখিনি ৰাস্তা তলেৰে নামি গৈ আকৌ এখন পাহাৰত উঠাৰ নিচিনাকৈ উঠিব লাগিব, গতিকে আমি আৰু নগ'লোঁ। আৰু ইয়াত ভালকৈ লিখা আছে যে মৈদামৰ কি কি অংশ থাকে। কোনোবাটো গৰ্ভ, কোনোবাটো টক, গড় এনেকুৱা নাম দিছে। আৰু এইখন চালে ধুনীয়াকৈ বুজিব পাৰি যে মৈদামটোত কি কি অংশ আছে। এইখিনি চোৱা হোৱাৰ পিছত আমি আৰু তাত দেৰি নকৰিলোঁ। আমি ওলাই আহি এইবাৰ আৰম্ভ কৰিলোঁ যাত্ৰা নাহৰকটীয়া অভিমুখে, কাৰণ আজি ৰাতিটো থাকিম আমি নাহৰকটীয়াত। গতিকে আৰু কাইলৈ আমি ক'লৈ যাওঁ সেয়া আপোনালোকক নিশ্চয় দেখুৱাম। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু এতিয়া নতুনকৈ আৰ্হি এটা গান গাই আছে, সেইটো শুনিবচোন কেনেকুৱা লাগে। কাইলৈ পুনৰ লগ পাম, বাই।